Hello everyone, কি খবৰ আশা কৰিছো আপোনালোক বহুত বেছি ভালকৈ আছে আৰু ইয়া চাওকচোন ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলো এজোৰ বগা ৰঙৰ চাদৰ মেখেলা মেটেৰিয়েল বহুত ভাল চাদৰ মেখেলা জোৰৰ আৰু ইয়া মই আনবক্সিং কৰি আছো এতিয়া মই সিলাই কৰি চাদৰ মেখেলা জোৰ এমব্ৰইডাৰী কৰিম ৰিবনেৰে তাৰ আগতে দেখুৱাই লৈছো মেটেৰিয়েলটো বহুত ভাল চাদৰ মেখেলা জোৰৰ আৰু ইয়া বগা ৰঙৰ হয় চাদৰ মেখেলা জোৰ আৰু ফ্ৰেমত লগাই ললো এতিয়া সাৰ্কেল শেপত মই ডট ডট দি লৈছো তিনিটা ডট তিনি পাহ ফুলৰ আকাৰৰ কাৰণে ওপৰ ফালে এপাহ হেয়া ফুল ৰিবনেৰে এমব্ৰইডাৰী কৰি লম তাৰ পিছত সাৰ্কেল শেপত তিনি পাহ ফুল আকিম তাৰ আগতে এই অকমানি ফুল পাহ মই ৰিবনেৰে এমব্ৰইডাৰী কৰি লৈছো এয়া চাওক ইয়াত ফুল পাহত তিনিটা পেটেল দিছো নীলা ৰঙৰ ৰিবন এডালে এনেকে সিলাই যাম এতিয়া ফুলবোৰৰ ডিজাইনটো একে হয় তথাপিও মই অলপ ইয়াত বেলেগ দিম ডিজাইনটো আৰু এই নীলা ৰঙৰ ৰিবনডালেৰে 2 নম্বৰ পাহ পেটেল সিলাই লৈছো একে ধৰণে সমান সমান জোখ লৈ পিনি মই বেজিটোৰে সিলাই গৈ আছো এনেকে মাজত সিলাইছো খুব সমানকে এয়া এপাহ এপাহকে মই সিলাই গৈ আছো আৰু এই ফুলপাহৰ এয়া লাষ্টৰ পেটেল খিলা মই সিলাবলৈ লৈছো এয়া চাওক এয়া ফুলপাহ সিলাই হ'ল এতিয়া মই হালধীয়া ৰঙৰ ৰিবন এডালে এয়া মাজতে অকমানি কেনেকে পাক এটা দি ফুলপাহৰ মাজত এনেকে ভৰাই দিছো এয়া চাওক ফুলপাহৰ ডিজাইন এটা উঠিছে আৰু একে ধৰণে মই এয়া দুপাহ ফুল তলত সিলাই ললো হে একে ধৰণে আৰু এনেকে কলমেৰে আক মাৰি লৈছো কলমেৰে আক মাৰি লোৱাৰ পাছত মই হেউজিয়া ৰঙৰ ৰিবনেৰে সিলাই যাম এডাল সৰু সাইজৰ ৰিবন হয় হেউজিয়া ৰঙৰ ডিজাইনটো গিফট দি সিলাইছো আৰু ৰিবনডাল পাক খুৱাই লৈছো মই পকাই পকাই লৈছো একে ধৰণে ইটো সাইডেও মই এনেকে সিলাই গৈছো সৰুৰ পৰা ডাঙৰলৈ মই ৰিবনবোৰ সিলাই গৈ আছো এয়া চাওক হেউজিয়া ৰঙৰ ৰিবনডালেৰে সিলাই হৈ গ'ল এতিয়া হালধীয়া ৰঙৰ ৰিবন এডালে সিলাম এয়া চাওক এনেকুৱা ধৰণে মই সিলাইছো এয়া এই হালধীয়া ৰঙৰ ৰিবনডালেৰে মই একে ডিজাইনতে সিলাই গৈ আছো চাওক এনেকুৱা ধৰণে দুই কাষেৰে মই সিলাই গৈছো একে ধৰণেৰে আনবোৰ ৰিবনটো মই এনেকে সিলাই ললো আৰু ফুলপাহ কমপ্লিট হৈ গ'ল
এয়া চাওক চাদৰখনত মই এনেকুৱা ধৰণে ডিজাইন কৰিছোঁ ফুল আৰু চাদৰখনৰ দুই কাষেৰে মই ফুল এড কৰিছোঁ এই ডিজাইনটোত আৰু সৰু সৰু যে দেখিছে এই তিনিপাহকৈ ফুল এই চাদৰখনত এনেকুৱা ধৰণে চাওক তল ওপৰকৈ গেপ কৰি মই এনেকৈ ডিজাইন কৰি দিছোঁ আৰু এইবাৰ মই মণিৰে দহি পাতিছোঁ সেয়া চাওক সৰু সৰু ছটা মণি আৰু অলপ ডাঙৰ ছটা মণি ৰং বিৰঙৰ মণি এড কৰিছোঁ বগাৰ লগত আৰু দেখিবলৈ এনেকুৱা লাগিছে দহি বাটোতে দহিবোৰ খুব ফেৰেঙাকৈ বাতিছোঁ ইমান ঘনকৈ দহি বাটা নাই যিহেতু মই মণিৰে দহি বাতিছোঁ সেইটো কাৰণে আৰু চাদৰখনৰ এই কাষেও সেই একেই ফুলপাহৰ ডিজাইনতে ডিজাইন কৰিছোঁ এয়া চাওক এয়া জাপি থোৱাৰ কাৰণে এনেকুৱা লাগিছে বিচনাখনত চাদৰ মেখেলাযোৰ সম্পূৰ্ণকৈ মেলিবলৈ অসুবিধা হয় সেইটো কাৰণে এনেকৈ মেলি দেখুৱাইছোঁ আৰু এইখন হৈছে মেখেলাখনত ছপা ফুল এড কৰিছোঁ আৰু ওপৰ ফালে নীলা ৰঙৰ ৰিবনেৰে ফুল কৰি দিছোঁ তলৰ ফালে ৰাণী কালাৰৰ ৰিবনেৰে এড কৰি দিছোঁ ফুল এনেকুৱা লাগিছে দেখিবলৈ চাদৰ মেখেলাযোৰ আৰু এই চাদৰ মেখেলাযোৰৰ ডিজাইনটো আপোনালোকক মই দেখুৱালোঁ আশা কৰিছোঁ আপোনালোকে মোৰ এই চাদৰ মেখেলাযোৰৰ ভিডিঅ'টো ভাল পাইছে আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে মোৰ ভিডিঅ'টোত লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন কোনোবাই চাই আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু চাদৰ মেখেলাযোৰ পিন্ধি মই ঘৰতে এনেই ফটো একপি উঠিছিলোঁ এয়া হৈছোঁ মই আৰু ভিডিঅ'টো ইমানতে সামৰিবলৈ লৈছোঁ ইমান সময় মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত ধন্যবাদ আপোনালোকে য'তে নাথাকক কিয় সদায় হাঁহি থাকক সদায় সুস্থ থাকক থেংক ইউ ফৰ ৱাচিং বাই বাই